দাবীখিনি জনাইছিলে আৰু I don't know about others, but for me, I personally, it is not happy for the peace accord. It is not peace accord because, say, the peace accord has been diluted by the standing date of the peace accord. So, we are not happy. Happy Yeah, we will be happy until unless the Article 244 is implemented. Yeah. Okay, thank you. We are not satisfied with this accord because we, the people of Kargil, have been demanding the autonomous state according to the Article 244A of the Constitution of India since 1970. But this Article 244A was not included in this accord, so we are not satisfied with this accord. Until this Article 244 is included, we will not be happy. And the side state lagi huए हैं. Yeah, we want autonomous state. Yes, obviously we need. Yeah. Without it, they have actually They have violated the 6th schedule to the Constitution of India. Bharator Hombidanar mote 6th schedule mote article paragraph 20 mote junto ite clause 2.3 dia mote to completely illegal hoy. Karon 6th schedule mote already to fully koa hoise ki it is tribal area, which means it should be 10% reservation for the tribal indigenous people, but they have violated according to the Constitution of India, for which we have completely dissatisfied with this accord. সম্পূৰ্ণ আমি সুখী নহয় কাৰণ সংবিধানৰ মতে তেখেতলোকে পালন কৰিব লাগিছিল কিন্তু তেখেতলোকে এতিয়া আনকনষ্টিটিউচনেল পালন কৰিছে সেইকাৰণে আমাৰ যোনটো খিলঞ্জীয়া ৰাইট আছে সেইটো তেখেতলোকে কটন কৰি কিনে তেখেত নিজৰ স্বাৰ্থপতি মতে এই অলৰেডিৰ আনৰিজাৰ্ভ মানে অপেন কেটেগৰী দি দিছে কিন্তু সেইকাৰণে এইটো দিব পৰা নাযায় কাৰণ 6th শিডিউল কমপ্লিটলি এইটো ইন্ডিজিনাস ট্রাইব আর ট্রাইবেল মানুষ কানে এইটো সম্পূৰ্ণ এটা সিকিউৰিটি কৰা ৰাখা হৈছে সেইকাৰণে ভাৰতৰ চৰকাৰে এই সংবিধানৰ 6th শিডিউল আমাৰ কাৰ্বি আংলং ইষ্ট ৱেষ্ট হোক আপোনাৰ ডিমাছা হোক আৰু বিটিএডি হোক ইয়াত ভৰোৱা হৈছে গতিকে সেই ভৰোৱা মতে paragraph 20 ক্লিয়াৰলি লিখা গৈছে কি এইটো ট্ৰাইবেল এৰিয়া তথাপিও তেখেতলোকে সেই বস্তু আনদেখা কৰি কিনে তেখেতলোকে এই দফা 2.3 ক্লজত তেখেতলোকে অলৰেডি যোনটো লিখা হৈছে সেইভাবে আমি কমপ্লিটলি আমি সুখী নহয় আপোনালোকৰ ডিমান্ড কি আমাৰ ডিমান্ড ইটো হে এক নম্বৰ হৈছে কি যোনটো 2.3 ইটো স্ক্ৰেপ কৰিব লাগে আৰু আমাৰ এক নম্বৰ বিষয় হৈছে আমাৰ আৰ্টিকল 244A আমাৰ লাগিবই কাৰণ ভাৰতীয় জনতা পাৰ্টি আপোনাৰ দিল্লীতো তেখেতলোকৰ চৰকাৰ আছে দিছপুৰতো আছে আৰু ডিফুতো আছে তেখেতলোকে যিমানবাৰ আহিকে ইয়াত ভাষণ দিয়া যায় তেনেহ'লে তেখেতলোকে কয় কি paragraph আৰ্টিকল 244A ইমপ্লিমেণ্ট কৰিম কিন্তু তেখেতলোকৰ ইলেকশ্যনৰ বাইকো ইলেকশ্যনত থাকি যায় সেইকাৰণে আমাৰ পাহাৰীয়া যিমান আছে আমাৰ কাৰ্বি ভাইসকল আছে আৰু আমাৰ যিমান খিলঞ্জীয়া ভাইসকল আছে সেইকাৰণে এই দফাটো লৈ কিনে আমি সুখী নহয় কিন্তু এওঁলোকে ইমান বিপুলভাৱে আদৰণি জনোৱা হ'ল কিয় কাৰণ এতিয়া যোনকেইটা আদৰণি জনাইছে তেখেতলোকে আমিতো ক'ব নিবিচাৰোঁ কাৰণ কিছুমান কাৰণে ভাল আছে কিছুমান কাৰণে বেয়া আছে আৰু আমাৰ প্লেনত বসবাস কৰা আমি ভাইসকলৰ কাৰণে আমি আদৰণি জনাইছোঁ কাৰণ তেখেতলোকে এতিয়া এছটি কথা ভাল কৰি পাব কিন্তু 2.3 ক্লজত কমপ্লিটলি 6th শিডিউল কনষ্টিটিউচনৰ এগেইনষ্টত লিখা হৈছে ঠিক আছে प्रतिबाद কৰিছোঁ কাৰণ সংবিধানৰ মতে 6th শিডিউলৰ মতে আৰু paragraph 20 মতে সম্পূৰ্ণ ইয়াত ট্ৰাইবেল এৰিয়াবিলাক ঘোষিত কৰা হৈছে এইটো আমি কৰা নাই এইটো ভাৰতৰ সংবিধানে কৰা হৈছে
ভাৰতৰ সংবিধান পালন কৰিবৰ কাৰণে এইটো আমাৰ ভাৰতৰ নাগৰিকসকলে আমাৰ এইটো সম্পূৰ্ণ দায়িত্ব আছে তথাপিও তেখেতলোকে এই সংবিধানৰ এগেইনষ্টত যাই কিনে তেখেতলোকে paragraph 20 এগেইনষ্টত যায় 6 শিডিউল paragraph 20 এগেইনষ্টত যাই কৰি হেনতে 2.3 ক্লজত তেখেতলোকে যোনটো লিখিছে সেইটো কমপ্লিটলি এগেইনষ্ট দ্য 6 শিডিউল টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া 6 শিডিউল আমি লিখা নাই এইটো আমাৰ কাৰণে সংবিধানে লিখি কিনে আমাৰ 1950 আগৰ পৰা আমাৰ লিখি কিনে দিয়া হৈছে গতিকে সেই পালন কৰিবৰ কাৰণে আমাৰ অধিক 1 নম্বৰ দায়িত্ব আছে তথাপিও তেখেতলোকে এই দায়িত্ব পালন নকৰা কৰি তেখেতলোকে যোনটো দফা হেনতে এতিয়া 2.3 লিখিছে সেইটো এগেইনষ্ট দ্য কনষ্টিটিউশ্যনেল ৰাইট গতিকে সেইভাৱে আমি লৈ কিনে আমি কমপ্লিটলি এই 2.3